BTCL উইন্টাৰ সেশন যোৱাকালিৰ পৰা আৰম্ভ হৈছিলে, আজি সমাপ্ত হ'ল। এই উইন্টাৰ সেশন বাজেটত সেশনত আমাৰ সাপ্লিমেণ্টাৰী বাজেট অনা হৈছিলে। ইয়াত আমাৰ সাপ্লিমেণ্টাৰী বাজেটত 14,97,87,000 টকা সাপ্লিমেণ্টাৰী বাজেট অনা হৈছিলে আৰু 4টা শিতানত এই বাজেটৰ ধন ধাৰ্য কৰা হৈছে। ইয়াত আমাৰ যিসকল ফিক্সড পে কাম কৰে ষ্টাফ, ফিক্সড পে বা তেওঁলোকৰ যি কণ্ট্ৰেকচুৱেল বেচিছ জব কৰি থাকে দীৰ্ঘদিন কাম কৰিলে তেওঁলোকৰ মানে চাকৰি সমাপ্তিৰ পিছত তেওঁলোকে এককালীন সাহায্য বা এককালীন আৰ্থিক সহায় নাপায়। তেনেকৈ তেওঁলোকৰ এককালীন এটা আৰ্থিক সহায়ৰ কাৰণে এটা বাজেট ধৰা হৈছে। আৰু আমাৰ বহুত এনেকুৱা ধৰণৰ কৰ্মচাৰী আছে 4th গ্ৰেডৰ বা কণ্ট্ৰেকচুৱেল বেচিছ, তেওঁলোকে যি মেডিকেল ৰিএম্বাৰ্চমেণ্ট বা তেনেকুৱা ধৰণৰ কিছুমান সুবিধাৰ পৰা বঞ্চিত হৈ আছিলে। গতিকে এই কৰ্মচাৰীসকলে যাতে ভালদৰে নিজৰ দায়িত্ব পালন কৰিব পাৰে, তেওঁলোকক মেণ্টেলি ছাপৰ্ট কৰাৰ কাৰণে, সকলো ক্ষেত্ৰত ছাপৰ্ট কৰাৰ কাৰণে, মানে ফাইনেন্সিয়েলি ছাপৰ্ট কৰাৰ কাৰণে এটা এমাউণ্ট ধাৰ্য কৰা হৈছে। ঠিক তেনেকৈ BSCৰ সময়ত প্ৰায় 80জন কৰ্মচাৰী আছিলে, তেওঁলোকে কোনো বেনিফিট পোৱা নাছিলে BSCৰ সময়ত। গতিকে তেওঁলোকে যিহেতু এই BSC আজিৰ BTR বা BTC অঞ্চলত তেওঁলোকে ৰাইজৰ সেৱা কৰিছিলে, এই কৰ্মচাৰীসকলে তেওঁলোককো এটা ওৱান টাইম গ্ৰেণ্ট দিয়াৰ কাৰণে এই সাপ্লিমেণ্টাৰী বাজেটত ধাৰ্য কৰা হৈছে। তদুপৰি আমাৰ ব্লক ডেভেলপমেণ্ট অফিচ যিবোৰ আছে, তাত কিছুমান অফিচিয়েল কাম কাজ হয়, প্ৰক্ৰিয়া হয়, য'ত তেওঁলোকৰ বিশেষ কৰি মাৰ্কেট এণ্ড ফেয়াৰ্ছ, য'ত আমাৰ হাট ঘাট মাৰ্কেট টেণ্ডাৰৰ ক্ষেত্ৰত এটা এক্সপেঞ্চ হয়, এটা ব্যয় হয় অফিচিয়েল খৰচ এটা হয়। আৰু বিডিঅ'সকলৰ বিডিঅ'সকল মানে তেওঁলোকৰ যিটো টিএ এটা থাকে, টিএটো তেওঁলোকে নাপায়। গতিকে আমাৰ হেডকোৱাৰ্টাৰ কোকৰাঝাৰলৈ আহিব লাগে, বিডিঅ'সকলে কেইবাবাৰো আহিবলগীয়া হয়। গতিকে এই ব্লক ডেভেলপমেণ্ট অফিচ এক্সপেঞ্চ আৰু মাৰ্কেট এফেয়াৰ্ছত লগত সংগতি ৰাখি পেলাই হাট ঘাট মাৰ্কেটৰ যি টেণ্ডাৰৰ সময়ত যিটো এক্সপেঞ্চ হয়, তাৰ কাৰণে 70 লাখ এটা ধাৰ্য কৰা হৈছে। আৰু আমাৰ MCLA EM চিফ, ডেপুটি চিফ বা লিডাৰ অফ অপজিশ্যন, আমাৰ আটাইৰে যিটো চেলাৰী, এই চেলাৰী যোৱা 2015 চনত অলপ এনহেঞ্চ কৰা হৈছিলে। আৰু 15 চনৰ পৰা আজি প্ৰায় 9 বছৰ হ'ল, 24 চন শেষ হ'বলৈ হৈছে, কোনো ধৰণৰ চেলাৰী এনহেঞ্চ কাৰো হোৱা নাই। গতিকে এতিয়া ধৰক সকলৰ ক্ষেত্ৰতে সকলোৰে চেলাৰী বৃদ্ধি হৈ আছে, চৰকাৰী বেচৰকাৰী সকলোৰে। গতিকে আমাৰো MCLA EM সকলৰো সামান্য এটা চেলাৰী বৃদ্ধি কৰাৰ কথা ইয়াতে উল্লেখ আছে। আজি যি সাপ্লিমেণ্টাৰী বাজেট আমাৰ ₹14,17,87,000, এই আটাইখিনি বিষয়ৰ লগত সংগতি ৰাখি পেলাই 4টা শিতানত এই টকাটো ধাৰ্য কৰা হৈছে সাপ্লিমেণ্টাৰী বাজেট। আৰু আমাৰ সাপ্লিমেণ্টাৰী বাজেটক আমাৰ অপজিশ্যনসকলেও সমৰ্থন জনাইছে আটাইবোৰ শিতানত।